আশা কৰোঁ আপোনালোকে ভইচ চেঞ্জৰ আলোচনাসমূহ চাই আছে। আমি প্ৰেজেণ্ট টেন্সৰ ভইচ চেঞ্জৰ বিষয়ে কথা পাতি আছোঁ। প্ৰেজেণ্ট টেন্সৰ চাৰিটা প্ৰকাৰ: প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এই চাৰিওটা টেন্সৰে ভইচ চেঞ্জৰ বিষয়ে আমি যোৱা কিছুদিন ধৰি আলোচনা কৰি আছোঁ। এই চাৰিওটা ধৰণৰ টেন্সৰ বাক্যক কেনেকৈ এক্টিভৰ পৰা পেছিভ আৰু পেছিভৰ পৰা এক্টিভ কৰিব পাৰি সেই সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ। আৰু আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্যক কেনেকৈ পেছিভৰ পৰা এক্টিভ কৰিব পাৰি। আগৰ আলোচনাটোত আমি কথা পাতিছিলোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্যক এক্টিভৰ পৰা পেছিভ কৰাৰ নিয়মৰ বিষয়ে, আৰু আজি আমি পেছিভৰ পৰা এক্টিভ কৰাৰ বিষয়ে কথা পাতিম। আগতে কোৱাৰ দৰে আজিও কওঁ, যেতিয়া ভইচ চেঞ্জ কৰিবলৈ লোৱা হয় ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই কথাটোত গুৰুত্ব দিয়া উচিত। যেতিয়া এটা বাক্য দেখা পোৱা যায় যে ভইচ চেঞ্জ কৰিবলৈ দিছে, চেঞ্জ দ্য ভইচ বুলি আছে, সেই ভইচটো চেঞ্জ কৰিবলৈ যাওঁতে বাক্যটো কেৱল এক্টিভৰ পৰাই পেছিভ কৰিবলৈ দিব তেনেকুৱা নহয়, পেছিভৰ পৰাও এক্টিভ কৰিবলৈ দিব পাৰে আৰু প্ৰায়ে দিয়া দেখা যায়। গতিকে এটা বাক্য যেতিয়া দেখা পোৱা যায়, আমাৰ প্ৰথম কাম হ'ব যেতিয়া ভইচ চেঞ্জ কৰোঁ যে বাক্যটো কোনটো ধৰণৰ বাক্য আৰু কোনটো টেন্সৰ বাক্য। প্ৰথম কামটো হ'ব যে এক্টিভ বাক্য নে পেছিভ বাক্য সেইটো নিৰ্ধাৰণ কৰা, আৰু লগতে আমি চাব লাগিব কোনটো টেন্সৰ বাক্য। কাৰণ প্ৰতিটো টেন্সৰ প্ৰেজেণ্ট পাষ্ট ফিউচাৰ যি টেন্সৰে নহওক, ইয়াৰ ভিতৰৰ চাৰিওটাকে 12টা প্ৰকাৰ, প্ৰত্যেক প্ৰকাৰৰ টেন্সৰ ভইচ চেঞ্জৰ নিয়মসমূহ বেলেগ বেলেগ। এক্টিভৰ পৰা পেছিভ, পেছিভৰ পৰা এক্টিভ কৰাৰ নিয়ম বেলেগ বেলেগ। গতিকে আমি টেন্সটো নিৰ্ধাৰণ কৰি ল'লেহে গম পাম যে আমি পৰৱৰ্তী সময়ত কেনেকৈ বাক্যটোৰ প্ৰত্যক্ষৰ পৰা পৰোক্ষ বা পৰোক্ষৰ পৰা প্ৰত্যক্ষ, এক্টিভৰ পৰা পেছিভ, পেছিভৰ পৰা এক্টিভলৈ নিব পাৰিম। আৰু তাৰ পাছত আমি গম পাব লাগিব যে বাক্যটো এক্টিভত আছে নে পেছিভত আছে, নহ'লে আমি কেনেকৈ জানিম। গতিকে বহুত সময়ত দেখা যায় পেছিভতে আকৌ পেছিভ কৰি থাকে। গতিকে এক্টিভৰ পৰাও কেতিয়াবা যেনেকৈ পেছিভ কৰিবলৈ দিয়ে, পেছিভৰ পৰাও এক্টিভ কৰিবলৈ আহে। গতিকে আজি আমি চাওঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা পেছিভ বাক্য কেনেকৈ এক্টিভ কৰোঁ। ইয়াৰ আগৰ আলোচনাটো যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এক্টিভ বাক্যক পেছিভ কৰাৰ কথা আলোচনা কৰিছিলোঁ, তেতিয়া আমি কথা পাতিছিলোঁ যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি আছিল। গতিকে আজি নিশ্চয় আপোনালোকৰ মনত পৰিছে যে অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে কিবা কাম এটা চলি থকা বুজাবলৈ যি টেন্স আমি ব্যৱহাৰ কৰোঁ সেয়াই হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আমি 1990 চনৰ পৰা যোৰহাটত বাস কৰি আছোঁ। উই হেভ বিন লিভিং ইন যোৰহাট চিন্স 1990। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। ৰাতিপুৱাই বৰষুণ দিছে, এতিয়ালৈকে দিয়ে আছে। 1990 চনতে আমি যোৰহাটলৈ আহিলোঁ, এতিয়ালৈকে যোৰহাটতেই আছোঁ। গতিকে সেয়াই হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি আলোচনাৰ মাজলৈ সোমাই যাওঁ। মই ইয়াত যিহেতু পেছিভৰ পৰা এক্টিভ কৰিম, গতিকে প্ৰথমে এটা পেছিভ বাক্য লিখিছোঁ, তাৰ পাছত আমি সেই বাক্যক এক্টিভলৈ দিম। পেছিভ বাক্যটাৰ গঠন আমি চাই লওঁ। ইয়াত এটা বাক্য দেখিছোঁ, বাক্যটো আমি প্ৰথমে চাই লওঁ। ফুটবল হেজ বিন বিং প্লেড বাই দেম। এতিয়া আমি এই বাক্যটো কোন টেন্সৰ আৰু কোন ধৰণৰ বাক্য কেনেকৈ গম পাম। প্ৰত্যেকটো টেন্সৰে বাক্যবোৰৰ নিজা নিজা গঠন আছে, আৰু সেই গঠনবোৰে ইংগিত দিয়ে যে বাক্যটো কোনটো টেন্সৰ বাক্য। এই বাক্যটো যেতিয়া আমি দেখিম, ফুটবল হেজ বিন বিং প্লেড বাই দেম, দেখাৰ লগে লগে দেখিছোঁ হেজ বিন আছে। হেজ বিন দেখাৰ লগে লগে গম পাইছোঁ যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্য। হেজ অক্সিলিয়াৰী আছে, লগতে বিনটো আছে। গতিকে হেজ বিন দেখাৰ লগে লগে গম পাইছোঁ যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্য। তাৰ পাছত আমি দেখিছোঁ বিং প্লেড। বিং প্লেড বুলি দেখাৰ লগে লগে গম পাইছোঁ যে প্লেড আছে ভাৰ্বৰ 3 নম্বৰো, আৰু বিংটো আছে তাৰ আগত, মানে এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা পেছিভ বাক্য। কাৰণ হেজ বিন বিং প্লেড গোটেইকেইটা একেলগে আমি যেতিয়া দেখিলোঁ তেতিয়া গম পালোঁ যে হেজ বিন বিং প্লেড। হেজ বিনটোতো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত থাকেই, লগতে কি হ'ল বিং প্লেড, তাৰমানে এটা পেছিভ বাক্য। আমি পেছিভত কি কৰোঁ, কণ্টিনিউৱাছ টেন্স যি কণ্টিনিউৱাছেই নহওক, পাষ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, যি কণ্টিনিউৱাছ টেন্সেই নহওক, আমি যেতিয়া পেছিভলৈ আনো তেতিয়া ভাৰ্বৰ 3 নম্বৰ ৰূপটো লিখোঁ আৰু লগে লগে তাৰ আগত এটা বিং বহুৱাওঁ কণ্টিনিউৱাছ ৰূপটো ধৰি ৰাখিবলৈ। গতিকে ইয়াতো দেখিছোঁ এটা বিং, লগতে ভাৰ্বৰ 3 নম্বৰ ৰূপটো প্লেড। গতিকে তাৰ পাছত দেখিছোঁ বাইৰে অবজেক্টটো যুক্ত হৈ আছে। গোটেইখিনি চালি জাৰি চাই আমি গম পালোঁ যে এইটো এটা পেছিভ বাক্য, আৰু হেজ বিন বিং প্লেড। হেজ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ অক্সিলিয়াৰী, বিন গঠনমতে থাকে, বিং প্লেড কণ্টিনিউৱাছ ধৰি ৰাখিবলৈ বিং পেছিভ বাক্য, লগে লগে দেখিলোঁ যে ভাৰ্বৰ 3 নম্বৰ ৰূপ। গতিকে সকলোখিনি চালি জাৰি চাই আমি গম পালোঁ যে এই বাক্যটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা
পেসিভ বাক্য গতিকে যেতিয়াই আমাক ক'ব চেঞ্জ দ্য ভইচ লগে লগে যদি এই বাক্যটো আমি দেখিম তেতিয়া আমি গম পাম যে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ এটা পেসিভ বাক্য আমি এই বাক্যটো এক্টিভ বাক্যলৈ নিব লাগে এতিয়া আমি চাও যে পেসিভত কি কি আছে বাক্যটো যেতিয়া আমি প্ৰথমে দেখিম যেতিয়া আমাৰ মনৰ ভিতৰ আউৰাই হৈ যাব যে কোনটো টেন্স আৰু কোনটো গঠন তেতিয়া আমি বাক্যটোৰ বিভিন্ন শব্দবোৰ কি কি ৰূপত বহিছে সেয়া চাই ল'ব লাগিব মনৰ ভিতৰতে এবাৰ আউৰাই ল'ব লাগিব ইয়াত আমি চাই লওঁ পেসিভ বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠনটো কেনেকুৱা হয় সাবজেক্ট ইয়াত ফুটবলটো হৈছে সাবজেক্ট তাৰ পাছত আহে অক্সিলিয়াৰী হেজ অক্সিলিয়াৰীটো আছে তাৰ পাছত বিনটো গঠন মতে লাগে গতিকে বিনটো আছে তাৰ পাছত যেহেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আমি গমেই পাইছো পেসিভ বাক্য গতিকে বিনটো আছে কন্টিনিউয়াস ৰূপটো ধৰি ৰাখিবলৈ তাৰ পাছত ভাৰ্বৰ 3 নম্বৰ ৰূপটো আছে প্লে প্লেড হৈ আছে তাৰ পাছত বাইৰে অবজেক্টটো যুক্ত হৈ আছে Football has been being played by them. Football subject has auxiliary been গঠন মতে being continuous ৰূপটোৰ কাৰণে ভাৰ্বৰ 3 নম্বৰ ৰূপ played by them by object. এতিয়া আমি যেতিয়া এক্টিভ হলে আনিম তেতিয়া গঠনটো কেনেকুৱা হ'ব আমি সেইটো এবাৰ চাই ল'ব লাগিব এক্টিভ হলে দিওতে প্ৰথম কামটোৱে হৈছে এক্টিভৰ পৰা পেসিভ বা পেসিভৰ পৰা এক্টিভ নকৰ লাগিলে প্ৰথম কামটোৱে হৈছে যে অবজেক্টটো আমি সাবজেক্ট কৰিব লাগে ইয়াত দেখিছো অবজেক্ট আছে বাই দেম বাইৰে এই অবজেক্টটো যুক্ত হৈ আছে বাই দেম যেহেতু পেসিভ বাক্য গতিকে বাইৰ জৰিয়তে অবজেক্টটো যুক্ত হৈ আছে আমি যেতিয়া এক্টিভ হলে আনিম আমাৰ প্ৰথম কামটো হ'ব অবজেক্টটো সাবজেক্ট কৰা হয়নে গতিকে ইয়াত দেখিছো বাই দেম তেওঁলোকৰ দ্বাৰা পেসিভ এক্টিভ হলে আনতে কি হ'ব তেওঁলোকে বাই দেম পেসিভ তেওঁলোকৰ দ্বাৰা যেতিয়া এক্টিভ হলে আনিম তেওঁলোকে দে গতিকে সাবজেক্ট হৈ যাব বাই দেম টু দে এটো আমি সাবজেক্ট পালো আমি যদি এনেকৈ চাও এক্টিভৰ এই দে সাবজেক্টটো পেসিভত বাই দেম হৈ আছে গতিকে যেতিয়া পেসিভৰ পৰা এক্টিভলে আনিলো অবজেক্টটো সাবজেক্ট হ'ল বাই দেম সাবজেক্ট হৈ গ'ল দে তাৰ পাছত আমাৰ কাম হ'ব অক্সিলিয়াৰী সোৱাৰ ইয়াত অক্সিলিয়াৰী হেজ দেখিছো তাৰ পৰা আমি গম পাইছো এই গোটেইখিনি চাই পেলাইটো গম পাইছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি নহয় জানো কিন্তু তাৰ হেজ অক্সিলিয়াৰী আছে পেসিভত এক্টিভলে আনুটো আমি হেজটো লিখি দিলে নহব হয় টেন্সৰ হাল সলনি নহয় কিন্তু অক্সিলিয়াৰীটোৰ হাল সলনি হ'ব পাৰে কাৰণ পাৰসন আৰু নাম্বাৰ অনুযায়ীহে সাবজেক্টত অক্সিলিয়াৰীটো বহে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ দুটা অক্সিলিয়াৰী আছে হেভ আৰু হেজ গতিকে ইয়াত যেতিয়া দেখিলো পেসিভৰ অবজেক্টটো ইয়াত সাবজেক্ট হলত আমি এক্টিভৰ সাবজেক্ট পালো দে গতিকে দেটো হৈছে থাৰ্ড পাৰসন প্লুৰেল লগে লগে আমি গম পালো দেৰ লগত অক্সিলিয়াৰী বহিব হেভ দে হেভ অক্সিলিয়াৰী আমি পাই গলো দে হেভ সদায় মনত ৰাখিব এক্টিভৰ পৰা পেসিভ বা পেসিভৰ পৰাও লাগিলে এক্টিভ কৰো যিয়ে নকৰো প্ৰথমতে যেতিয়া অবজেক্টটো আমি সাবজেক্ট কৰো তাৰ পাছতে আমাক প্ৰয়োজন হয় অক্সিলিয়াৰী ভাৰ্বৰ আৰু অক্সিলিয়াৰী ভাৰ্বটো আমি লিখিলো হেভ ইয়াত কাৰণ দে থাৰ্ড পাৰসন প্লুৰেল গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ অক্সিলিয়াৰী হ'ব হেভ দে হেভ এইখিনিলৈকে পাই গলো এতিয়া অক্সিলিয়াৰী হ'ল অবজেক্ট আৰু সাবজেক্ট হ'ল তাৰ পাছতে গঠন মতে বিনটো আহি যাব বিন দে হেভ বিন বিনটো গঠন মতে পাই গলো তাৰ পাছত বিং প্লেড এইটোলে যাম বিং প্লেড যেহেতু পেসিভ আমি গম পাইছো গতিকে কন্টিনিউয়াস গঠনটো ধৰি ৰাখিবৰ বাবে বিং শব্দটো ব্যৱহাৰ হৈছে নহয়নে কাৰণ টেন্সৰ হাল সলনি এক্টিভৰ পৰা পেসিভ বা পেসিভৰ পৰা এক্টিভলৈ নিউতে হাল সলনি নহয় টেন্সৰ গতিকে বিংটো আহিছে কন্টিনিউয়াস ৰূপটো ধৰি ৰাখিবৰ কাৰণে কাৰণ এইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স গতিকে বিং আহিছে আৰু ভাৰ্বটো 3 নম্বৰ ৰূপলে গুচি গৈছে যেতিয়া আমি এক্টিভলৈ আনিম এই বিংটো আমাক দৰকাৰ নাই সেই বিংটো আমি আঁতৰাই দিম কাৰণ কন্টিনিউয়াস ৰূপটো ধৰি ৰাখিবলৈহে পেসিভত বিংটোৰ প্ৰয়োজন হয় কাৰণ যেতিয়া এক্টিভৰ পৰা পেসিভলৈ নিয়া হয় ভাৰ্বটো 3 নম্বৰ ৰূপলৈ গুচি যায় এক্টিভত যেহেতু কন্টিনিউয়াস টেন্স বিলাকৰ ভাৰ্বটোত আইএনজি টো লগ লাগি থাকে গতিকে পেসিভলৈ ইউতে যেতিয়া ভাৰ্বটো 3 নম্বৰ ৰূপলৈ গুচি যায় ভাৰ্বৰ তেতিয়া সেই কন্টিনিউয়াস ৰূপটো ধৰি ৰাখিবলৈ বিংটো লাগে কিন্তু এতিয়া যেতিয়া এক্টিভলৈ আনিম ভাৰ্বৰ 3 নম্বৰ ৰূপটো আঁতৰাই আমি ভাৰ্বটোতে আইএনজি লগাই দিম গতিকে পেসিভলৈ নিউতে সংযুক্ত হোৱা বিংটো এক্টিভত আমাক দৰকাৰ নাই গতিকে বিংটো আমি আঁতৰাই পেলালো আৰু এই ভাৰ্বৰ 3 নম্বৰ ৰূপত যে আছে এটো যেহেতু পেসিভ গতিকে এক্টিভলৈ আনোতে বিংটো আঁতৰাই ভাৰ্বটোত আইএনজি টো আমি লগাই দিম
playing verb plus ing being পালো তাৰপিছত being played or পৰা being আতৰাই active হলৈ আনোতে play টোত ing টো লগাই দিলো verb যোগ ing verb plus ing আমি পাই গলো তাৰ পাছত আমাক লাগিব এটা object passive হৰ subject টো active হৰ object হ'ব active হৰ পৰা passive হলৈ দিওতেও active হৰ subject to passive হৰ object হৈ যায় ঠিক তেনেকৈ passive হৰ পৰা active হলৈ আনিলেও passive হৰ subject to active হত গৈ পেলাই object হ'বগৈ গটিকে ইয়াত আছে passive হত subject football এই ফুটবল টো active হলৈ নিলেও কি হৈ যাব object হৈ পেলাই হেখন বহি যাব ফুটবল passive হৰ subject আছিলে active হৰ object হৈ পেলাই বহিলে গৈ আমি তো গমে পাও যে active হৰ পৰা passive হৰ পৰা active কৰিলে subject আৰু objectৰ ঠাই হালহলনি হয় গতিকে আমি এটো object পাই গলো আমাৰ বাক্যটো দিছিলে ফুটবল has been being played by them আমি গুটেইখিনি সম্পাদন কৰাৰ পাছত উত্তৰটো পালো they have been playing football বুজি নিশ্চয় পাইছে প্ৰথমতে কি কৰিলো by them passive হৰ যেটো object বাইৰে যুক্ত হৈ আছে হেতু active হলৈ আমি they কৰিলো তেওঁলোকৰ দ্বাৰা তেওঁলোকে they তাৰ পাছত auxiliary have বহুৱালো তাৰ পাছত গঠন মতে been আহিলে তাৰ পাছত এই being played আছিলে যেহেতু আমি চাই মিলি গম পালো যে এটো passive আৰু এটো present perfect continuous tense অৰ passive গটিকে continuous ৰূপটো কাৰণে being আহিছে গটিকে being টো ইয়াত উঠাই দিলো কাৰণ ভাৰটো 3 নম্বৰ ৰূপলৈ গুচি যায় passive হত গটিকে being টো লাগে continuous ৰূপটো ধৰি ৰাখিবলে যদি active হলে আনিছো being টো আতৰাই ভাৰটোতে ing টো আমি লগাই দিলো passive হতে ভাৰটো 3 নম্বৰ ৰূপটোত থাকে active হত ing লগাই দিলে হৈ যায় গটিকে being টো আতৰাই আমি ভাৰটোত ing লগাই দিলো তাৰ পাছত passive হৰ যেটো subject হেতু active হত object কৰি পেলাই লিখি দিলো গটিকে আমি পালো football has been being played by them active পালো কি they have been playing football গটিকে এনেকৈ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ এটা পেসিভ বাক্য এক্টিভ হলে আনিব পাৰো এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ মই আৰু এটা পেসিভ বাক্য লিখিছো আৰু আনবিলাক আলোচনাৰ দৰে মই ইয়াতো বাকি গঠনবিলাক মুহাৰি দিছো এই বাক্যটো এতিয়া পেসিভৰ পৰা এক্টিভ হলে আমি একেলগে নিম প্ৰথমতে আমি বাক্যটো চাও পেসিভ বুলি জানিবা আমাক কৈ দিয়া নাই মাত্ৰ দিছে চেঞ্জ দা ভয়েস আমি বাক্যটো দেখিছো a book has been being read by Rina since morning বাক্যটো দেখাৰ লগে লগে আমি গম পাব লাগিব কোনটো টেন্সৰ বাক্য আৰু কোনটো ধৰণৰ বাক্য ইয়াত দেখিছো a book has been being read by Rina since morning has been being read মানে কি বুজিলো has been আছে তাৰ পিছত being read আছে যেতিয়া আমি দেখিছো has been being read লগে লগে আমি গমে পাইছো যে এটো এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ পেসিভ বাক্য কেনেকৈ গম পালো has been আছে has to present perfect continuous tense or auxiliary আমি গম পাইছো been থকাৰ লগে লগে আমাৰ মনলৈ আহিছে যে present perfect continuous tense or গঠন মতে এটা been লাগে being read যেতিয়া দেখিছো being টোৱে কি বুজায় যেতিয়া continuous tense or হে ing ৰূপটো verb to ing লগত লাগি নাথাকে জানো continuous tense or সেই ভাৰ্বৰ ing ৰূপটো ধৰি ৰাখিবলৈ passive হত আমি being এটা লিখো তেতিয়া কি হয় passive হত verb টো 3 নম্বৰ ৰূপলে গুছি গলেও বাক্যটোৱে ing ফৰ্মটো ধৰি ৰাখে গতিকে being read বুলি যেতিয়া দেখিছো being to continuous tense ৰ হে ing ফৰ্মটো ধৰি ৰাখিবলৈ ইয়াত আছে passive বাক্য আৰু read এই ভাৰ্বটো 3 নম্বৰ ৰূপত past participleত বহিছে read হৈ পেলাই উচ্চাৰণটো অকনমান বেলেগ হৈ যায় বানানৰ তাৰতম্য নঘটে read ভাৰ্বটো গতিকে গোটেইখিনি যেতিয়া দেখিছো by Rina দেখিলো by Rina মানে বাইরে অবজেক্ট যুক্ত হৈ আছে গতিকে গোটেইখিনি চালিজাৰি সোৱাৰ পাছত has been being read by Rina গতিকে গোটেইখিনি চালিজাৰি চাই আমি গম পালো যে এইটো এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ পেসিভ বাক্য এতিয়া আমি এই বাক্যটোৰ বিভিন্ন শব্দবোৰৰ ৰূপবিলাক আমি মনৰ ভিতৰতে আওৰাই লব লাগিব ইয়াত আছে কি a book has been being read by Rina since morning a book টো হৈছে subject has to হৈছে auxiliary বা helping verb being to গঠন মতে আহে being to passive হত ing ফৰ্মটো ধৰি ৰাখিবলৈ continuous tense বিলাকত আহি যায় এটো হৈছে ভাৰ্বৰ 3 নম্বৰ ৰূপ কাৰণ being to দেখাৰ পাছতে আমি গম পালোৱে যে ভাৰ্বটো পিছফালে আছে এটো past participle বহিছে এটো passive বাক্য তাৰ পাছত এটো by plus object
আৰু বাক্যৰ বাকীডোখৰ আনুষংগিক কথা সিন্স মৰ্নিং ৰাতিপুৱাৰ পৰা বাক্যটোৰ আনুষংগিক তথ্য এতিয়া আমি পালো সাবজেক্ট অক্সিলিয়াৰি বিন বিং ভাৰ্ব 3 বাই প্লাস অবজেক্ট এতিয়া আমি কি কৰিব লাগিব এক্টিভ হলৈ নিব লাগিব এক্টিভ হলৈ নিবলে আমাৰ প্ৰথম কামটো কি যে অবজেক্টটো সাবজেক্ট কৰিব লাগিব এক্টিভৰ পৰা নিউ বা পেসিভৰ পৰা নিউ কথা নাই প্ৰথম কামতে হৈছে অবজেক্টটো সাবজেক্ট কৰিব লাগিব ইয়াত আছে বাই ৰিনা যেহেতু এটা পেসিভ বাক্য গতিকে অবজেক্টটো বাইৰে যুক্ত হৈ আছে যেতিয়া এক্টিভ হলৈ আনি বাইটো উঠাই আমি সাবজেক্ট কৰি পেলাই পেসিভৰ অবজেক্টটো লিখি দিলো গতিকে এক্টিভত পালো ৰিনা সাবজেক্টটো যেটো পেসিভৰ অবজেক্ট আছিল বাইৰে যুক্ত হৈ ৰিনা সাবজেক্টটো পোৱাৰ পাছত আমাৰ 2 নম্বৰ কামটো হয় অক্সিলিয়াৰি সোৱা দেখিছো ৰিনা আমি টেন্সটো গম পালো যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স যেতিয়া আমি ৰিনা দেখিছো তেতিয়া আমাৰ মনলৈ আহিব যে ৰিনা হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ গতিকে আমি অক্সিলিয়াৰি বহুৱাম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হেজ অক্সিলিয়াৰিটো পাই গলো কাৰণ এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ পেসিভ এক্টিভ হলৈ আনিলে আমি টেন্সৰ সালসলনি কৰিব নোৱাৰো গতিকে পেসিভৰ যেতিয়া অবজেক্টটো আহি এক্টিভত সাবজেক্ট হল তেতিয়া আমি অক্সিলিয়াৰি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰে বহুৱালো পাৰসন আৰু নাম্বাৰ চাই পেলাই যে এই সাবজেক্টটোৰ লগত হেজ অক্সিলিয়াৰিটো বহিব ৰিনা হেজ এইখিনিলৈকে আমি পালো সাবজেক্ট অক্সিলিয়াৰি হৈ গল এতিয়া আমি এই বিনটোলৈ আহিম এই বিনটো গঠন মতে আমাক এক্টিভ বাক্যটো লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গতিকে এই বিনটো এক্টিভ হলে আহোতেও গুছি আহিব গতিকে ৰিনা হেজ বিন এইখিনিলৈকে হৈ গল সাবজেক্ট পালো অক্সিলিয়াৰি পালো বিন পালো ইয়াতো সাবজেক্ট অক্সিলিয়াৰি বিন আমি পাই গলো তাৰ পাছত আমি বিং ৰেড টু লে যাম বিং ৰেড এটো যেহেতু পেসিভ গতিকে আইএনজি ফর্ম মানে কন্টিনিউয়াস টেন্সৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস যি কন্টিনিউয়াস নহওক এই আইএনজি ফর্মটো পেসিভ বাক্য ধৰি ৰাখিবলৈ বিংটো দৰকাৰ হয় কাৰণ ভাৰ্বটো পেসিভ হলে যাওঁতে তৃতীয় ৰূপটোলৈ গুছি যায় ভাৰ্বৰ প্ৰেজেন্ট পাষ্ট পাৰ্টিসিপললৈ গুছি যায় গতিকে আইএনজি ফর্মটো কিহে ধৰি ৰাখে পেসিভত বিংটোৱে যেতিয়া এক্টিভ হলে আহিম তেতিয়া ভাৰ্বৰ 3 নম্বৰ ৰূপটো উঠাই দি তাতে আমি কন্টিনিউয়াস টেন্সৰ যদি বাক্য হয় আইএনজি টো লগাই দিম এক্টিভত গতিকে পেসিভ হলৈ নিউতে আমাক প্ৰয়োজন হোৱা বিংটো এক্টিভ হলৈ আনোতে দৰকাৰ নহয় এতিয়া যেহেতু এক্টিভ হলৈ আনিম গতিকে বিংটো আমি উঠাই দি এই যে ভাৰ্বটো ৰেডত আমি আইএনজি টো লগাই দিম ৰিডিং বিংটো পেসিভত আছিল কাৰণে এক্টিভ হলৈ আনোতে উঠাই দিলো আৰু এই ৰেড ভাৰ্বটো প্ৰেজেন্ট ৰূপটোলৈ আনি আইএনজি টো আমি লগাই দিলো ৰিডিং কৰিলো এটো ভাৰ্ব প্লাস আইএনজি পাই গলো এটো পেসিভ হলৈ নিউতেহে ৰিড টু কি হৈ যাব ৰেড হৈ যাব ভাৰ্বৰ 3 নম্বৰ ৰূপটোলৈ গুছি যাব যেটো ইয়াত আমাক প্ৰশ্নটোত দিছে আৰু এই আইএনজি টো ধৰি ৰাখিবলৈ আমি বিং শব্দটো আনিম গতিকে বিং ৰেড হৈ আছে যেতিয়া এক্টিভ হলৈ আনি এই বিংটো আমাক দৰকাৰ নাই আৰু ভাৰ্বটো 3 নম্বৰ ৰূপৰ পৰা আমি প্ৰেজেন্ট ৰূপটোলৈ আনি আইএনজি টো তাতে লগাই দিম গতিকে কি পালো ৰিনা হেজ বিন ৰিডিং এতিয়া আমাৰ দৰকাৰ হ'ব অবজেক্ট এই এক্টিভ বাক্যটোৰ অবজেক্ট আমি পেসিভৰ সাবজেক্টৰ পৰা আনিব লাগিব পেসিভৰ অবজেক্টটো আমি সাবজেক্ট কৰিলো বাকিখিনি লিখাৰ পাছত এতিয়া পেসিভৰ সাবজেক্টটোক আমি অবজেক্ট কৰিম ইয়াত আছে আ বুকটো ইয়াত সাবজেক্ট হৈ আছে যেতিয়া এক্টিভ হলৈ নি সেই সাবজেক্টটো আমি এক্টিভৰ অবজেক্ট কৰি দিম এটো আমি অবজেক্ট পাই গলো গতিকে লগে লগে আমি বাক্যটো পালো ৰিনা হেজ বিন ৰিডিং আ বুক তাৰ পাছত দেখিছো সিন্স মৰ্নিং হেৰফৰ বাক্যৰ আনুষংগিক তথ্য ৰাতিপুৱাৰ পৰা গতিকে আমি তাৰ পাছত সিন্স মৰ্নিংটো লিখি দিম সিন্স মৰ্নিং ৰিনা হেজ বিন ৰিডিং আ বুক সিন্স মৰ্নিং গতিকে আমাক বাক্যটো দিছিলে a book has been being read by Rina since morning আমি উত্তৰত পাইছো ৰিনা হেজ বিন ৰিডিং আ বুক সিন্স মৰ্নিং ঠিক আছে পেসিভ বাক্য আছিল a book has been being read by Rina since morning গোটেইখিনি দেখি আমি গম পালো যে এটো পেসিভ আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ অক্সিলিয়াৰি চালো গঠন চালো বিং আহিলে গতিকে পেসিভ ভাৰ্বৰ 3 নম্বৰ ৰূপটো দেখিলো গোটেইখিনি দেখি বা অবজেক্টটো বাইৰে যুক্ত হৈ আছে গোটেইখিনি দেখি আমি গম পালো যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ পেসিভ বাক্য লগে লগে আমি বাক্যটোৰ শব্দবিলাকৰ ৰূপবোৰ উলিয়াই ললো তোমালোকে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নখনতে হলেও লিখিবা বা এখন ৰাফ পেপাৰ লগত ৰাখিবা লিখি লবা তেতিয়া কৰিবলৈ বহুত সহজ হৈ যায়
এনে বাক্যটোৰ পৰা কৰি থকাতকে এইখিনি যদি তলৰ এইখিনি লিখি লোৱা কোনটো সাবজেক্ট কোনটো অক্সিলিয়াৰী কোনটো কি ভাৰ্বৰ 3 নম্বৰ ৰূপ গোটেইখিনি লিখি ললে বহুত সহজ হৈ যায় গতিকে আমি মনৰ ভিতৰত এইখিনি লিখি ললো তাৰ পাছত আমাৰ প্ৰথমটো কাম অবজেক্ট টু সাবজেক্ট কৰা এক্টিভৰ পৰা পেসিভ পেসিভৰ পৰা এক্টিভ কথা নাই অবজেক্ট টু সাবজেক্ট কৰিব লাগে আৰু লগে লগে তোমালোকে যে চৰ্চা কৰিবা বা আমি সকলোৱে যে চৰ্চা কৰিম অটোমেটিক নিজে নিজে বস্তুবোৰ আহি যাব গতিকে এনেকৈয়ে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ এটা বাক্য পেসিভৰ পৰাও এক্টিভলৈ আনিব পাৰো আৰু সচৰাচৰ দেখাই যায় দুটা যদি এক্টিভৰ পৰা পেসিভ কৰিবলৈ দিয়ে দুটা আকৌ পেসিভৰ পৰাও এক্টিভ কৰিবলৈ দিব পাৰে বা দিয়ে সাধাৰণতে গতিকে আমি কেৱল এক্টিভৰ পৰা পেসিভ কৰা চাই নাথাকি পেসিভৰ পৰাও এক্টিভ কৰাৰ নিয়মখিনি শিকি থব লাগে গতিকে আশা কৰিছো প্ৰেজেন্ট টেন্সৰ চাৰিটা প্ৰকাৰৰ বাক্যবিলাকৰ এক্টিভ আৰু পেসিভ ৰূপবিলাক আপোনালোকে গম পাইছে কেনেকৈ এক্টিভৰ পৰা পেসিভ পেসিভৰ পৰা এক্টিভ কৰো চাৰিটা ভাগৰে মই কৰি দেখুৱালো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এক্টিভ টু পেসিভ পেসিভ টু এক্টিভ সেইখিনি আমি আলোচনা কৰিছো নিয়মখিনিৰ বিষয়ে আপোনালোকৰ কিবা যদি সমস্যা আছে কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে মোলে পঠিয়াব মোলে মেসেজ কৰিব মই মেসেজবোৰ চাও সেইখিনি আপোনালোকে মোলে পঠিয়াব এতিয়া আমি কিছুদিন প্ৰেজেন্ট টেন্সৰ ভয়েসখিনি যেহেতু শেষ কৰিছো গতিকে কিছুদিন এটা গ্যাপ লম কাৰণ বন্ধ আহি আছে গতিকে বন্ধত মই যেহেতু ঘৰলৈ যাম আমি চাকৰি সূত্ৰেহে থাকো ইয়াত গতিকে ঘৰলৈ যাবলগীয়া হ'ব ফৰকাটিং যাম শিৱসাগৰৰ ঘৰলৈ যাম তাৰ পাছত আৰু অলপ দূৰলৈ যোৱাৰো মানে পৰিকল্পনা চলি আছে গতিকে মই এই গোটেই সেটআপটো যেহেতু উঠাই ফুৰাব নোৱাৰিম গতিকে প্ৰেজেন্ট টেন্সৰ চাৰিটা প্ৰকাৰৰ ভয়েস চেঞ্জ শেষ কৰাৰ পাছত এতিয়া কিছুদিন আমি গ্যাপ এটা লম অন্তত 20 দিন মানৰ গ্যাপ এটা লম পাষ্ট টেন্সৰ ভয়েস চেঞ্জ তাৰ পিছত আৰম্ভ কৰিম এই যে গ্যাপ এটা লম সেই গ্যাপটোত মই আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দি থাকিম সেটআপটো লৈ ফুৰিব নোৱাৰিম কিন্তু আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰবোৰটো দিব পাৰিম নহয় জানো আৰু আপোনালোকে চাগে মন কৰিছে যোৱা এমাহ ডেৰ মাহ মান মই আপোনালোকৰ প্ৰশ্ন উত্তৰ দিয়া নাই ভয়েস চেঞ্জতে লাগি আছো মই ভাবিছিলো যে প্ৰেজেন্ট টেন্সৰ ভয়েস শেষ কৰি লওঁ নহলে আধাতে এৰি দিলে অকণমান সমস্যা হ'ব এতিয়া আপোনালোকে যিকেইদিন মই ভয়েস চেঞ্জৰ আলোচনাৰ পৰা অকণমান আঁতৰি থাকিম 20 দিন মান আপোনালোকে এই প্ৰেজেন্ট টেন্সৰ যিখিনি ভয়েস চেঞ্জৰ আলোচনা আগবঢ়ালো নিয়মখিনি এবাৰ দুবাৰ নহয় বহুতবাৰ চাব তেতিয়া আপোনালোকৰ সহজ হৈ উঠিব আৰু কথাখিনি নিজে নিজে মনলৈ অহা হ'ব মুখস্থ কিন্তু নকৰিব যিমানে প্ৰেক্টিস কৰিব যিমানে চৰ্চা কৰিব বস্তুবোৰ আয়ত্তলৈ আহি যাব বাৰে বাৰে চাওক আৰু কিবা সমস্যা থাকিলে মোলে মেসেজ কৰক এতিয়া আজি যেহেতু প্ৰেজেন্ট টেন্সৰ ভয়েস চেঞ্জৰ নিয়মসমূহ আমাৰ আলোচনা শেষ হৈছে গতিকে আপোনালোকৰ সমস্যাসমূহ মই সমাধান কৰিম আৰু লগতে আপোনালোকৰ উত্তৰবোৰ লৈ কিছুদিনলৈ আহি থাকিম তাৰ পাছত বন্ধ অলপ দিন যোৱাৰ পাছত আমি আকৌ পাষ্ট টেন্সৰ ভয়েস চেঞ্জ আৰম্ভ কৰিম গতিকে সকলো ভালে থাকক আৰু ভয়েস চেঞ্জৰ চৰ্চা অব্যাহত ৰাখক আৰু যোৱা ডেৰ মাহ দুমাহৰ পৰা যাৰ যাৰ প্ৰশ্ন উত্তৰ দিয়া নাই অনুগ্ৰহ কৰি বেয়া নাপাব মই এতিয়াৰ পৰা আপোনালোকৰ প্ৰশ্ন উত্তৰখিনি লৈ আহি থাকিম বন্ধৰ কেইদিনত সকলো ভালে থাকক আজিলৈ আহিছোঁ